নমস্কাৰ সকলোলৈ মই আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিলোঁ। আজি মই নতুন এটা ভিডিঅ'ৰ পিঠা বনাওঁ, চেপেটা পিঠা। এইটো মই বিহুত সময় নাপালোঁ, ঘৰত বহুত বেমাৰ, সেইকাৰণে সময় নাপালোঁ। এতিয়া ভাবিছোঁ মই বিহুৰ নামতে এটা চেপেটা পিঠা বনাম। এই পিঠাটোৰ কাৰণে মই পিঠাৰ ভিতৰত দিয়া কাৰণে এই বিট ৰুকি ল'ম। এইটো গাজৰ ৰুকি ল'ম। এনেকৈ গাজৰ কেইটামান ৰুকি ল'ম। এই গাজৰ বিট সকলো ৰুকি ল'ম। তাৰপিছত এইটো গুৰটো এই গাজৰেদি পগাই ল'ম, গাজৰ আৰু বিটত পগাই ল'ম। লৈ এই চিৰা আৰু চাকু, চিৰাটো ধুই থৈছোঁ। এইটো চুজি হয়, এইটো চুজি হয়, এইটো চুজি হয়, চুজিটো তিয়াই থৈছিলোঁ। কালি ৰাতি তিয়াই থৈছিলোঁ চুজিটো, আৰু আজি চিৰাটো এতিয়া ধুই লৈছোঁ। ইয়াতে মই ক'লা নিমখ দিম। ইয়াতে নিমখ দিছোঁ। এতিয়া ইয়াত মই অকণমান কালজিৰা দি দিম, ক'লা জিৰা দি দিছোঁ। এতিয়া মই এইটো সানি লওঁ। ইয়াত পানীৰে তিয়াই থৈছিলোঁ চুজিখিনি কালি ৰাতি পানীত তিয়াই থৈ দিছিলোঁ, ফ্ৰিজত থৈছোঁ। এতিয়া চিৰাটো ধুই লৈ ইয়াতে সানি লৈছোঁ। পনীয়া কৰিব লাগিব। এইটো মই চেপেটা পিঠা বনাম। এতিয়া এইখিনি পানী হ'লে হৈ যাব। মই হেতাখনেৰে লাৰি দিছোঁ আৰু বিটটো ৰুকি লৈছোঁ। গাজৰ ৰুকি আছোঁ। এতিয়া মই গুড়ৰ লগত এই গাজৰখিনি আৰু বিটখিনি মিহলাই ল'লোঁ। এইটো মই গুড়েৰে ভাজি ল'ম। এতিয়া মই পাকঘৰলৈ যাম, আপোনালোকে চাই থাকিব। মই গেছটো জ্বলাই ল'ম। মই গুড় আৰু গাজৰ বিট বনাই ল'ম। আপোনালোকে ভাত চেকি খাব সদায়। মই এতিয়া গুড় পগাই আছোঁ। অলপ গুড় দি দিছোঁ। গুড় এতিয়া গলাই থৈছোঁ, গুড় দি দিছোঁ। কৃষ্ণ চুজি আৰু চিৰাৰে চেপেটা পিঠা বনাইছোঁ। নমস্কাৰ, আপোনালোকে এনেকৈ বনাই খাই চাই কেনে হৈছে জনাব। এনেকৈ মই চেপেটা পিঠা বনালোঁ। এতিয়া বনোৱা হৈ গ'ল। আপোনালোকে খাই চাই মোক জনাব কেনে হ'ল, আৰু মোক আশীৰ্বাদ কৰি থাকিব। এনেকৈ মই কম খৰচত আৰু কম তেলত স্বাস্থ্যকৰ খাদ্য মই বনাই আছোঁ। কাৰণ চাকু চিৰা দুয়োটাই খুব ভাল বস্তু। তাতে বিট আৰু গাজৰ সেইটোতো আৰু ভাল, গুড়টোতো আৰু ভাল। গোটেইখিনি ভাল বস্তু বনাইছোঁ। আপোনালোকে এনেকৈ বনাই খাই সদায় ভালে থাকক।